চক মই এতিয়া আহিলোঁ, আহি পিনে কি কৰিলোঁ, এইখিনি খৰি কাটিলোঁ। আপোনালোকে ভাবিছিলে দাখন লৈ কিজানি ক'ৰবাত যুদ্ধ কৰিবলৈ যাব পাৰে আজি মাঘৰ বিহু, কিজানি বা ৰঙাপানী চঙাপানী খাই আছে নেকি ৰাতিপুৱা এই বুলি ভাবিছে, কিজানি নহয়। মই এই দাখন লৈ পিনে খৰি কাটিলোঁ, খৰি কাটি পিনে মই এতিয়া থ'লোহি, থৈ পিনে এতিয়া যাওঁ আকৌ মোক ক'ত মানে ঘৰত পিঠা খুন্দিছে, ক'ত পিঠা খুন্দিছে তাক চাবলৈ যাওঁ ব'লকচোন। পিঠা খুন্দা চাবলৈ আহিছিলোঁ, ক'তা পিঠা খুন্দিয়ে আনিলি আৰু মোক কেলৈ যামনো তেতিয়া। এতিয়া মই আমাৰ ঘৰত তিলপিঠা পোৱাৰ দেখুৱাম, তিলপিঠা কেনেকৈ পুৰিছে। আমাৰ তিলপিঠা পোৱা ষ্টাইল এইটো। বেলেগত কেনেকৈ পুৰে নাজানো, কিন্তু আমাৰ ফালে খালি এনেকৈ পুৰে আৰু। এইটোৱে আৰু ষ্টাইল। এইটো এই হ'ল কেইটা হ'ল, কেইটা হ'ল? 8টামান হৈছে। এটা আগত আঠটা হ'লেই হ'ল, বনোৱা। আগত এইখিনি বনালে তাৰপিছত এতিয়া এটা কি দিছে, এতিয়া তিল আৰু চেনি আছে ন, আৰু নাৰিকল আছে। নাৰিকল। তেল, নাৰিকল, চেনি আৰু চাহপাত দিছে নি মাজত, ক'লা ক'লা দেখাইছে। ক'লা তেল। সেইখিনি ক'লা ক'লা দেখাইছে আকৌ, ক'লা তেলখিনি মই চাহপাত দি দিলে নি। চব গুটি দুটামান দিছে বাৰু মাজত, এতিয়া বোৱাৰীয়ে পুৰি আছে, কি পুৰিছে চাওঁ। ইয়াৰ পিঠাকেইটা ধুনীয়া হৈছে দেখিবলৈ, লম্বা লম্বা হৈছে। তোমাৰ কেইটা হ'ল? সেই কেইটা হ'ল? 4টা, এইটো এটা 5টা, বাহ সেইখিনি আছেই। আমি এটা এটা চবে খাম আৰু ন। তোমাৰ এইখিনিত কি কি আছে? একে তিল, চেনি। এইখিনিতে ক'লা তিল নাই আকৌ। তিল, নাৰিকল, বাদাম, চব গুটি আৰু কি আছিল লগত? জনি চব একেলগে মিলাই দিছ? জনি নাই দেই। অঁ জনি নাই দিয়া বোলে। ইলাচি দিয়া আছে। অঁ ইলাচি দিয়া আছে। বেছি নাই বাৰু, আৰু আছে ইমানখিনি আৰু। ইমানখিনি আছে, পাতখিলা দাঙি দিছোঁ। আমাৰ এই চচৰ ঢাকনিখনতে ধুনীয়াকৈ হয়। ইয়াত পুৰিব ভাল নেকি এখনত? টাৱাখনতকৈ ভাল নেকি? আমি ভাল পাওঁ, আগৰ পৰা এখনতে পুৰি থকা। এইটো হয়তো পৰিপোষৰ নিয়ম বুলি কৈছে। বাহ, এটা আকৌ ধুনীয়াকৈ দিছোঁ।
দাঙি দিলে তিল পিঠা হৈ গ'ল। তিল পিঠাটো মানুহজনী নিচিনা দেখাইছে বাৰু, একেই দেখাইছে। চবেই এনেকেই পুৰে, এই চচৰ ঢাকনিখনতে পুৰে। বা ইয়াৰ ষ্টাইলটো বেলেগ দেখ। ইয়াৰ আকৌ ষ্টাইলটো বেলেগ। জুইখিনি অলপ ভালকৈ দি দিওঁ, তলত জুইয়ে নাইচোন। এইটো ইমান ধুনীয়া চঙত থাকোঁতে আকৌ সেইটো কি লৈছে, এইটো লৈ আকৌ এইটো বৈ মুঠতে কেইটা হ'ল? মুঠতে কেইটা হ'ল নহয়, ইয়াতহে 7টা হ'ল। অঁ মোৰতো সেই তাত সেইখিনি লগাই পিনে 7টা হ'ল বুলি ভাবিছিলোঁ মই। সেইখিনি হিচাপ কৰিব লাগিব এতিয়া। ইয়াত কিমান হ'ব? এইটোতো দেখিছোঁ 200মান হ'ব ইয়াত। ইয়াত যদি 200মান হয়, ইয়াত আৰু আছেই। এই তাৰমানে বিহু একদম মাঘ বিহুত তাৰমানে আলহীয়ে ভালকৈ খাবই পাৰিব। আৰু এইখিনি আছেই পুৰিবলৈ, আৰু তিলো আছে সিমানখিনি। বা তোমাৰতো হৈ গ'ল আৰু। বা ইয়াতো আছে, এইখিনি বনাবলৈ আছে, এইখিনি তিল আছেই। এইখিনি তিল আছে আৰু এইখিনি পিঠা। ইয়াত পিঠা কিমান হ'ব? ইয়াতো হৈ যাব, ইয়াতো কিমান 150-200মান হৈ যাব ন এইখিনিত? এইটো এতিয়া মোৰ শ্ৰীমতী এতিয়া কাইলৈ পিঠা খুৱাব। বাহ এইফালে মুখখন অকণমান দেখুৱাই দিয়ক আকৌ। অঁ তুমি ক'ত লুকাই আছা আকৌ? এইফালে মুখখন দেখুৱা আকৌ। হাই কাইলৈ আকৌ হেৰি ইউটিউবত যে দেখাই পিঠা পুৰিবলৈ, সেইখিনি কাইলৈ সেনেকৈ পুৰিবিচোন দেই। কাইলৈ সেই তেনেকৈ একদম ধুনীয়াকৈ বাহিৰৰ কেনেকৈ পিঠা পুৰে, বাহিৰৰ ষ্টাইলত পুৰিবি কাইলৈ। বৈ বনাব জানিব জানো কাইলৈ? হা তই কাইলৈ কি বনাম বুলি কৈছোঁ? আৰু হেৰি এইটো কি বুলি কয়, বৰা চাউল কেনেকৈ পাতত দি, কাইলৈ পাতত দিয়া বৰা চাউল খাই যাম। তাৰমানে এতিয়া ৰাতিপুৱা আমি কাইলৈ পিঠা খাম, আৰু আলু কচু কিবাকিবি আৰু পুৰিবলৈ আছেই, সেইবোৰ কৰিবলৈ আছেই। এতিয়া সেইবোৰ কৰিব, গোটেইখিনি কৰিব। তাৰপিছতে ৰাতিপুৱা গধূলি গৈ ভোজটো খাম, আৰু আকৌ আহি পিনে পেটটো ফিন্দাই শুই থাকিমেই। মেজি
জুই ফুৱাই আহি তাৰপিছত আকৌ পৰহিলৈ নিজৰ নিজৰ কামত ওলাই যাব লাগিব। কাইলৈ এতিয়া আলু কচু কেনেকৈ পুৰে কাইলৈ দেখুৱাই দিম মই ভালকৈ। আৰু এইটো কি বনাইছে বৰা চাউল বনাব, কেনেকৈ বনাব, নতুন ষ্টাইলত বনাব বোলে। কাইলৈ কেনেকৈ বনাব সেইখিনি বেলেগ এটা ভিডিঅ'ত দেখাম মই। হয় বন্ধুসকল, আজি মাঘ বিহু উৰুকা। আজি অলপ মোৰ ভিডিঅ'টো অলপ বেলেগ হ'ব আৰু আনকালৰ নিচিনা নহয়। আজি ভিডিঅ'টোত মই আপোনালোকক কি দেখাম চাব। আজি যিহেতু মাঘ বিহু আজি উৰুকা দিনাখন মই কি কৰিম, আজি প্ৰথমতে মই ৰাতিপুৱা ওলাইছোঁ হাতত এইখন দা লৈ ওলাইছোঁ। চাওক এইখন দাহে এতিয়া কি কৰিম মই আপোনালোকক দেখাই গৈ আছোঁ, চাই থাকিব। নাই এইখন চাব, এইখন মই কিবা কাৰোবাৰ লগত কাজিয়া কৰিবলৈ যোৱা নাই, সেইটো নাভাবিব। কাজিয়া কৰিব নাই যোৱা, মই এইখনে কি কৰিবলৈ গৈছোঁ মই তাক চাই ল'ব। আজি এতিয়া মই আহিলোঁ